বিজেপি বিজেপি জমদুয়ারের রাইজ ভাল খবর দিন তার কারণে মই কাম কৰি আছো এক মাহৰ ভিতৰত ভাল খবৰ পাই যাব ঠিক আছে অভিষেক দাসৰ প্ৰতি মৰেল পিছগিৰি আক্ৰমণ হল এইটো ঘটনাটোৰ মই খবৰ পাইছোঁ মই এতিয়া গধূলি গৈ ইনকুৱাৰী কৰিম দুখজনক ঘটনা আমি তীব্ৰ গৰিহণা দিছোঁ আৰু পুলিচে ব্যৱস্থা ল'ব চাওক অসমত যেনেকৈ আমি নিযুক্তি নিকা কৰি দিওঁ কোনেও অভিযোগ নকৰে কাৰণ সকলো জাতি উপজাতি দুখীয়া মধ্যবিত্ত সমাজে অসমৰ নিযুক্তিত সুযোগ পায় বিটিচিৰ নিযুক্তি প্ৰক্ৰিয়াও আমি আৰু নিকা কৰিব লাগিব মই কাৰো ওপৰত অভিযোগ নিদিওঁ কাৰোবাৰ কোনোবাই দুৰ্নীতি কৰিছে বুলিও নকওঁ কিন্তু মানুহ আৰু যুৱক সমাজৰ বিশ্বাস হ'ব লাগিব যে হয় ৰিজাল্টটো ভাল হৈছে অসমত যেনেকৈ আজি বিশ্বাস স্থাপন হৈছে বিটিচিটো আমি তেনেকৈ বিশ্বাসৰ সৃষ্টি কৰিব লাগিব স্যাৰ যেহেতু আপুনি এইটো সমষ্টিত আহিছে এইটো সমষ্টিত সংকট টাপু ইলেক্ট্ৰিচিটি লাগে বুলি কৈছে মই ইলেক্ট্ৰিচিটিটো সোনকালে কৰি দিম কিন্তু তাৰ নদীত পৰি মৃত্যু হৈছে বিষয়টো মোক আজি ইয়াতে ৰাইজে কৈছে তাতে ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰি দিব লাগে আমি সোনকালে কৰি দিম দলঙৰ বিষয়ে মই অৱগত নহয় মোৰ লিষ্টখনত 3খন দলঙৰে নাম দিছে সেই 3খন দলং মই কৰি দিম তাৰ ভিতৰত যদি এইটো আছে হৈ যাব হস্পিটেলৰ দাবীটো স্যাৰ দীৰ্ঘদিন হ'ব মই গোটেইখিনি মই জমদুৱাৰত আজি আহিছোঁ যেতিয়া মাজে মাজে আৰু আহি থাকিম বিটিচিত কোনে কেনেকৈ সিট পাব বুলি কি ভাবে বিটিচিত এতিয়ালৈকেতো বিজেপি 1 নম্বৰ আজিৰ দিনত মই যিমানখিনি পৰ্বতজোৰা আৰু শ্ৰীৰামপুৰৰ বাদে মই সকলো সমষ্টিত গ'লোঁ বিটিচিৰ মানুহে এইবাৰ এটা ৰাষ্ট্ৰীয় দল বিচাৰিছে যাতে দিল্লী দিছপুৰ কোকৰাঝাৰ একেলগ হৈ কাম কৰিব পাৰে কাৰণ আঞ্চলিক দলটো বহুতবাৰ হ'ল এইবাৰ বিটিচিৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে সকলো ৰাইজে বিজেপিক বিচাৰিছে জমদুৱাৰতে আমিতো ভাবাই নাছিলোঁ ইমান মানুহ হ'ব মিটিঙত আজি আমি য'ত গৈছোঁ বেলেগ পাৰ্টীয়ে মহকুমা জিলা মিলাই যিমান মানুহ কৰি আছে আমাৰতো এটা সমষ্টিতে ইমান মানুহ আহি আছে তাৰমানে ৰাইজে এইবাৰ স্পষ্টভাৱে নৰেন্দ্ৰ মোদীক বিচাৰিছে বিজেপিক বিচাৰিছে ভিচিডিচি বিলাকে তাতো লিষ্টৰ গণ্ডগোল কৰি থৈ দিয়ে ইলেকশ্যনৰ পিছত দিলে চবেই পাব নতুনকৈ ভিচিডিচিৰ এপইণ্টমেণ্ট দিয়া হ'ল এই অলপতে সেক্ৰেটাৰী সেই গণ্ডগোলবিলাক মই ক'লোঁ নহয় যে ভিচিডিচিৰ ব্যৱস্থাটোক ৰাইজে প্ৰত্যাখ্যান কৰিছে ইয়াক আমি নতুনকৈ ইলেক্টেড কৰিব লাগিব যাতে ইলেকশ্যন হয় ভিচিডিচি আপোনাৰ কথাৰ পিছত বহুত ভিচিডিচি চেয়াৰমেনে ৰিজাইন কৰিছে বা ওলাব বিচাৰিছে সিহঁতক কি হ'ব স্যাৰ নহয় ভিচিডিচিৰ ব্যৱস্থাটো যদি ইলেক্টেড নহয় ৰাইজৰ পৰা ভোট ল'লে সেই গাঁৱৰ মানুহে ভিচিডিচি হ'ব এতিয়া যোনে তোনে ভিচিডিচি হৈ যায় গতিকে ব্যৱস্থাটো অসমত যেনেকৈ পঞ্চায়তৰ ব্যৱস্থা আছে আমি তেনেকৈ ভিচিডিচিকো ইলেক্টেড কৰিব লাগিব নিৰ্বাচিত কৰিব লাগিব তেতিয়া গণ্ডগোল নহয়